বিচাৰি আনিম হাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ঘৰতে আম পিচি খোৱা মজাই বেলেগ দেই এনেকে কাইলৈ আম খাব লাগিব ইমান ভাল লাগিল আমটো খাই একদম টেঙা মিঠা ভোট জলকীয়া হেতি একদম পিহি খাই ইমান ভাল লাগিল কাইলৈ খামেই নকটা আম হেৰা পিয়ালিতে বহি অকলে অকলে কি খাইছা হে এইবোৰ বাকলি পৰি আছে নীলা নীলা আম খাইছে নেকি আহিলে আপুনি কথা এটা গম পোৱা নে পিছে আমাৰ লখৰাই তিনিআলি মূৰত ফাষ্টফুডৰ দোকান এখন দিছে নহয় ধাবা নিচিনাই আৰু হেৰি কি বুলি কয় সেইবোৰ ফাষ্টফুডবিলাক এইবিলাক উলিয়াই নতুন দোকান মই বহনিটো ময়ে কৈ থৈ আহিলোঁ চাহ একাপ খাই থৈ আহিলোঁ ৰাতিপুৱা প্ৰথম কাষ্টমাৰ ময়েই মনটো ভাল লাগিছে বাৰু ল'ৰাটোৱে কিবা এটা কৰিবলৈ ওলাইছে সি বহুত কষ্টৰ জীৱন যাপন কৰিছে আকৌ দেই তাৰ সেইটো সফল হ'লেই হয় মই তাকে ভাবিছোঁ চাহ একাপ খাবলৈ ক'লে চাহ একাপকে খালোঁ আৰু ফাষ্টফুডৰ নতুনকৈ দোকান খুলিছে খুলিছে কি বুলি কয় সিও বহুত কষ্ট পাই গ'লে সেইদিনাটো আমিয়ে দিছোঁ ন চাউলে দাইলে ঠিকে আছে দেই ল'ৰাটো সফল হওক বা বিজনেছটো কৰিছে বহুত কষ্ট জীৱন যাপন কৰিছে সিও বেচেৰাই নোৱাৰিছে আৰু কিমান বিজনেছ কৰিব এইটো বিজনেছ চলিয়ালে হ'ব মই তাকে ভাবিছোঁ হেৰা শুনাচোন শুনা আমাৰ পাপৰি ক'ত আছে বাৰু পাপৰিক চাবলৈ দৰা এটা আহিম বুলি কৈছে আজি হেৰি মানুহ ঘৰ ভাল হেৰি ধনী মানুহ কি বুলি কয় মাটি সম্পত্তি থকা মানুহ কি বুলি কয় মোক দেখুৱাইছে মানুহ এজনে আমাৰ গাঁৱৰে আজি আহিম বুলি কৈছে ঘৰখনো ভাল পাৰিলে দিয়ে দিওঁ নেকি তাইক কি বুলি কয় দিনক দিনে কাপোৰ বৈ গৈ আছে এতিয়া দি দিব পাৰিলে ভালেই মানুহঘৰো ভাল হেৰি নহয় মানুহঘৰো ভাল দৰাটো ভাল আৰু সিহঁতৰ ঘৰৰ অৱস্থা পাতিও ভাল এতিয়া যদি কথাই পাতিয়ে মিলি আৰু ছোৱালী দিম বুলিয়ে ভাবিছোঁ আৰু আজি আহকচোন বাৰু কথা পাতি যাওক তেতিয়া গম পাম নহয় হয় নেকি মোক এতিয়াহে কৈছে যে কথাটো মোক ৰাতিপুৱাই ক'ব লাগিছিলে এইটো 10টা বাজিলে কি বুলি কয় হেৰি ঘৰখন গোটেই ৰদবত লাগি আছে এতিয়া সেই ঘৰখনো চাফা কৰিব লাগিছিলে সিহঁতি আহি পাবহিচোন তেতিয়া গোটেই ঘৰ দুৱাৰ যিয়া লেতেৰা হৈছে আমাৰ এজনীকো ধুনীয়াকৈ ওলাই থাকিবলৈ কওঁ তাই ওলোৱা নাই এতিয়ালৈকে কি বুলি কয় মায়েও কি বুলি কয় সেই তামোল চামোল খাই গোটেই ঘৰ লেতেৰা কৰি থৈছে গোটেই তামোল খাই ঘৰ লেতেৰা কৰি থৈছে তুমি কি কথা কোৱাহে মই একো ধৰিব পৰা নাই দেই তামোল এটা খালে কি ঘৰ লেতেৰা হয় নেকি তুমি মোক কোৱাচোন তামোল এটা খালেহে ঘৰ লেতেৰা নহয় একেলগে লগতে যে 10-20টা তামোল কাটি খায়ে থাকে তেতিয়া কি ঘৰ লেতেৰা নহ'ব নেকি আৰু মাৰ কথাটো তুমি জানাই এটা তামোলে জানো মাৰ পেট ভৰে একেলগে 10-20টা তামোল খাই দিয়েচোন এখনকে তামোল কাটোতে খাই থাকেচোন নিগুটি সেইকাৰণে গোটেই তামোলৰ বাকলি গোটেই একদম লেতেৰা হৈছে ভিতৰখন চাব নোৱাৰি সেইবোৰ চব চাফা কৰিব লাগিব আৰু ঘৰখন গোটেই ৰদপত লাগি আছে ধুনীয়াকৈ এই মানুহ বহা জেগাবোৰ গোটেই সাৰি দিবগৈ লাগিব চাফাকৈ ঘৰ লেতেৰাই হৈছে যদি এই পাবহিচোন এতিয়া 12টা বজাৰ আগত পাবহি ঘৰখন ধুনীয়াকৈ চাফা কৰিব লাগিব আলহী আহি কি বুলি ভাবিব আমাৰ ঘৰখন দেখিলে একেদিনাই আৰু ছোৱালী নিলো বুলি কৈ থৈ গুচি যাব এনেকৈ লেতেৰা দেখিলে সোনকালে আনিলে ঘৰখন চাফা কৰিবই লাগিব আৰু পাপৰিও সেই কিনো কৈছে জানো পাছফালে গৈ তাই এতিয়ালৈকে ওলাব লাগে ধুনীয়াকৈ তাইকো মই কৈ দিওঁগৈ ৰ'ব কথাটো যোৱা তাইকো কথাটো সোনকালে কৈ দিয়াগে যোৱা তাই সোনকালে গা পা ধুৱাই একদম ধুনীয়া কাপোৰ এযোৰ পিন্ধাই থোৱাগে নহ'লে সেই কি বুলি কয় লেতেৰাকৈ থাকিলে বেয়া হ'ব নহয় অকণমান চাফ চিকুণ ধুনীয়া নতুন কাপোৰ এযোৰ পিন্ধি আহিবলৈ ক'বা তেতিয়া দেখিবলৈও ভাল হয় অকণমান ভিতৰৰ পৰা আহোঁ তাইক কথাটো ভিতৰত গৈ কৈ দিওঁগে ধুনীয়াকৈ তাই কি কৰি আছে জানো দিনৰ দিনটো মোবাইলটো লৈ কিনো মাৰি থাকে তাইহে জানে টিপিক মাৰি থাকিব মোবাইলটো কাম বন একোখন কৰিবলৈ নাই মোবাইলটো নিগুটি মোবাইলৰ বাদে একো চিনিয়ে নাপায় আকৌ কি ক'ম এই কি বুলি কয় বৃদ্ধ পেঞ্চনৰ পইচা মিলাই একদম মায়ে মোবাইলটো দি দিলে এতিয়া আৰু কোনে পায় আৰু তাইক কি বুলি কয় একদম মোবাইল কাকো চিনি নাপায় ভাত খাবলৈও পাহৰে তাই মাত্ৰ মোবাইল কিনো চাই এইটো ইউটিউব নে কি সেইটো একদম টিপি থাকিব একদম এনি টাইম ভিডিঅ' কিবা কিবি নহ'বলৈ হ'ল আৰু তাই মোবাইলটো বৰ একেবাৰে কেতিয়াবা একদম মোবাইলটো ভাঙি দিবলৈ মন যায় কাম এখন নকৰে নিগুটি মোবাইল আজি সেই দৰা আহিব বুলি গম পাই কিজানি কাম নকৰিব নেকি মই কৈ দিওঁগৈ ৰ'ব এই কি বুলি কয় সোনকালে ধুনীয়াকৈ গাটো ধুই ওলাই থাক নহ'লে এই লেতেৰা পেটা হৈ থাকিলে আকৌ সেই দৰাই আকৌ বেয়া নাপাতো বুলিয়ে কৈ দিব চফাকৈ থাকিবলৈ ক'ব লাগিব তাইক চফাকৈ থাকিলে ভালেই লাগে নহয় যিকণ থাকিব মোবাইলটো আৰু তাই হ'ব দৰা অহা আগে তাইক কিন্তু চফাকৈ ওলাই থাকিবলৈ ক'বা দেই নহ'লে কিন্তু কথাটো বৰ বেয়া হ'ব মানুহ ঘৰ বহুত ভাল এনেকৈ দেখিলে আকৌ বিয়া নাপাতো বুলি কৈ দিব চাগে হ'ব তুমি তাইক ধুনীয়াকৈ কৈ দিবা ওলাই থাকিবলৈ সেই মই বজাৰ ফালেকে যাওঁ নেকি এই বজাৰ সমানো কৰি আহোঁগৈ আজি এই দৰা আহিব দৰাকে ভাত খাব লাগিব নহয় ভালকৈ এই খানা হেৰি ব্যৱস্থাটো কৰিব লাগিব এই মই বজাৰ ফালেকে যাওঁচোন বস্তু কেইটামান লৈ আহোঁগৈ নহ'লে আকৌ হেৰি থাকি যাব আকৌ সেই ভালকৈ ভাত এসাঁজ নোখোৱালে বুলি সেই বজাৰ ফালেকে যাওঁচোন ৰ'বা বস্তু কেইটামান লৈ আহোঁগৈ মই বজাৰলৈ যাওঁ দেই তুমি যোৱা তাইক কৈ দিবা চফাকৈ ওলাই থাকিবলৈ বৰ আকৌ হেৰি তাই গা চা ধুবলৈ বৰ হেৰি কৰে মোবাইলটোকে টিপি থাকে নেকি হ'ব মই বজাৰ যাওঁ এতিয়া তুমি কৈ দিবা তাইক কথাটো
দিয়ক মই তাইক বৰ চফাকৈ গা চা ধুই ওলাই থাকিবলৈ ক'ম বাৰু হেৰি কি বুলি কয় আপুনি হেৰি কৰিব কি বুলি কয় মাছ মাংস কিবা এটা লৈ আহিব সুদা ভাত খুৱাবলৈ বেয়া হ'ব আকৌ আৰু শাক পাচলি কেইটামান লৈ আহিব শাক পাচলি নাইকিয়া হৈছে ঘৰত হেৰি কিবা এটা লৈ আহিব চাই পেলাই মাছ মাংস কিবা এটা নহ'লে সুদা ভাত খোৱালে আকৌ সেইটোকে থাকি যাব কাললৈ কথাটো হ'ব আপুনি যাওক মই তাইক কৈ দিম বাৰু ময়ো তাকে ভাবি ওলাই গৈছোঁ হেৰি কি বুলি কয় মাছ মাংস কিবা এটা আনিব লাগিব আকৌ নহ'লে কেনেকৈ হ'ব হেৰি নদৰা আহিব বিয়াখন হ'লেতো যোৱাই হ'ব কি বুলি কয় যোৱাই নহ'লেও মানৱতাৰ খাতিৰততো সেই ভাত সাজটো খাব লাগিব ন পেচাৰটো সেই ছোৱালী চাবলৈ আহিব আমাৰো কথা এটা আছে ন আমাৰ সন্মান ক'ত ৰ'ব এই কাইলৈ যদি বিয়াখন হৈ যায় তেতিয়া আমাৰতো নাকি নৰ'ব সেইকাৰণে সেই মাছ মাংস কিবা এটা আনিব লাগিব নহ'লে আমাৰ নাকটোৱে নাথাকিবচোন কাইলৈ যদি সেইটো দূৰ যোৱা হয়গৈ আমাৰ এই তাকে ভাবিছোঁ হ'ব দিয়া মই যাওঁ তুমি যোৱা দেই কিবা এটা আনিম বাৰু হ'ব তুমি চিন্তা কৰিব নালাগে সেইবিলাক কিবা এটা আনিম আপুনি যাওক মোবাইলত মগন তাই একেবাৰে মগন মোবাইলত ঐ বাপৰি এনেকে গ'লে নুশুনে ৰ ভিতৰলৈকে যাওঁ ধুনীয়া ল'ৰাটোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কেনি গ'ল পঢ়াত ভাল ল'ৰাটোৰ কিনো হ'ল শুনিছো পঢ়া ভৰিলেই গ'ল আমাৰ গাঁৱৰ মা মনৰ গাত কৃষ্ণ হেনো লম্ভিলে ঐ আমাৰ গাঁৱৰ মা মনৰ গাত কৃষ্ণ হেনো লম্ভিলে ঐ বাপৰি ধুনীয়া ল'ৰাটো গাই দিব নালাগে তোক চাবলৈ এতিয়া দৰা আহিব ধুনীয়াকৈ গা পা ধুই ৰেডি হগে যা ধুনীয়া ল'ৰা মোবাইলটো এৰ গাটো ধুলেগে যা চফাকে আৰু ধুনীয়া মোৰ লগত শাৰী এখন আছে সেইযোৰ পিন্ধি ল'বি সেই বাকচতে যা গা ধুগে কিহৰ ধুনীয়া ল'ৰাটো গাবলৈ আহিছ দিনৰ দিনটো মোবাইলটো এতিয়া এৰ আৰু গাটো ধুয়েগে যা আইতা নাই নি ঘৰত মোক চাবলৈ কি দৰা আহিব কি কথা কোৱা মা তুমি মোক যে কথা এষাৰ নকলা কি বুলি কয় এতিয়া মই পটককৈ কৈ দিলে কিবা মোৰ কিবা কিবিয়ে লাগি গৈছে দেই ল'ৰাটো ক'ৰ পিছে ল'ৰাটো হেৰি ময়ো গম নাপাওঁ সেই পাপাই ক'লে আজি মোক সেই ল'ৰাটো জকাইছোঁ তাৰ ঘৰ সেই ভাল বোলে ঘৰখনো ভাল সেই মাটি সম্পত্তি থকা মানুহ আৰু বহুত ধনী মানুহ বোলে এই মানুহ ঘৰ ভাল এই ল'ৰাটো ভাল কি বুলি কয় যদি কথা মিলে আৰু তোক দিয়ে দিম বুলি ভাবিছোঁ জকাইছোঁ তাৰ ঘৰ মা মই বিয়া চিয়া নহয় দেই মোৰনো কেইটা বয়স হৈছে আৰু মই জকাইছোঁ ক'লে বিয়া হ'বলৈ নাই দেই ক'ত একদম গাঁৱৰ ভুচুকত মহল নাই দেই অকণমান হেৰি টাউনীয়া জেগা হ'লে ভাল বাৰু সেই আৰু মোৰ বয়সনো কেইটা হৈছে হে আমাৰ লগৰচোন এজনো বিয়া পতা নাই বিয়া হোৱা নাই মইনো কেলে বিয়া হ'ম ইমান সোনকালে আৰু মোৰ কেইটানো বয়স হৈছে আৰু তোমালোকে চবেই মোক দিম কেলে কৈ থাকা হ'ব দে তই ইমান চিঞৰ বাখৰবোৰ কৰিব নালাগেচোন তই দৰাটো চাই ল তোৰ পচন্দ হ'বও পাৰে ন তই কৈছহে কিজানি তোৰ মনৰ পচন্দ দৰাটো সেইটোৱে হয় কি ঠিক তই এবাৰ লগ কৰিটো চা বিয়া হোৱা নোহোৱা কথা পাছত তই আগত লগ কৰি লৈচোন আগত হ'ব দিয়া মই গম পাইছোঁ আৰু তাৰ ঘৰ জকাইছোঁ ঠিক তেনেকুৱা হ'ব মই গম পালোঁ আৰু হেৰি কি বুলি কয় মই সেইবোৰ জকাইছোঁ মই বিয়া হ'ব নাই দেই মই অকণমান এই টাউনীয়া জেগালৈহে বিয়া হ'বলৈ মন আছে হেৰি কি বুলি কয় মন নাই দেই মোৰ জকাইছোঁ বিয়া হ'বলৈ হ'ব তই ইমান হেৰি মুখ মাৰিব নালাগে হেৰি দেউতাৰ ওচৰত আৰু হেৰি এইবোৰ গম পাবলৈ দিব আকৌ দেউতাটোক আৰু হেৰি আৰু এই আলহীৰ ওচৰত সেইবোৰ কথা নকবি আকৌ এই কি বুলি অকণমান ভদ্ৰচা কথাবোৰ কবি অভদ্ৰামি নকৰিবি আকৌ এনেকুৱা বেচেৰাকেইটা আহিব সিও ছোৱালী পাম বুলি হেৰি ভালকৈ কবি আকৌ কথাবোৰ দেই আৰু এতিয়া যা সোনকালে গাটো ধুই ৰেডি হগে যা দৰা আহিব এতিয়া বেছি দেৰি নাই আৰু আগবেলাতে আহিম বুলি কৈছে এতিয়া 10টা বাজিলেইচোন কি বুলি কয় যা সোনকালে গাটো ধুইলৈকে আৰু উল্টা দৰা আগত নকবি আকৌ এইবোৰ কথা বেয়া পাব হ'ব দিয়া তুমি কৈছা যেতিয়া মই গাটো ধুই ৰেডি হওঁ বাৰু কিন্তু মোৰ কিন্তু এই দৰাটো পচন্দ নহ'লে মই কিন্তু বিয়া চিয়া নহয় আকৌ দেই আগতে ক'লোঁ আৰু মই গম পাইছোঁ বাৰু জকাইচুকত ঘৰ আৰু সি কেনেকুৱা হ'ব মোক সময় নালাগে হ'ব তোমালোকে কৈছা যেতিয়া মই ওলাই ৰেডি হ'ম কিন্তু মই বিয়া চিয়া হ'ব নাই দেই এতিয়াই ক'লোঁ কিন্তু পিছত নকবা হ'ব এতিয়া তই সোনকালে গা ধুগে আৰু ৰেডি হগে যা ইয়াত এই মুখ মাৰি থাকিব নালাগে দৰা আহি পাবহি আৰু আইতা কেনি গ'ল আইতাক দেখা নাই আইতা আছিলেও আইতা এইখিনি তামোল খাই আছিলে অকণমান দেৰি আগত এই কাপোৰকেইটা ধুংগে বুলি ওলাই গৈছে এইখিনিপা মোৰ ওচৰতে আছিলে বাৰু হেৰি কাপোৰ ধুৱেগে বোলে হেৰি হ'ব তয়ো যা এতিয়া ধুনীয়াকৈ গাটো ধুই লাগে যা কি বুলি কয় হেৰি দৰা আহি পাবহি আকৌ নহ'লে আকৌ এনেকৈ ওলাই থাকিলে আকৌ বেয়া বুলি ভাবিব তই চফাকৈ হেৰি গাটো ধুই পেলাই মোৰ ভাগৰ হেৰি ধুনীয়া চাদৰ মেখেলা এযোৰ আছে বাকচতে এযোৰ পিন্ধি যাবি দেই এতিয়া যা গাটো ধুনীয়াকৈ ধুই যাবি গৈছোঁ ৰ'বা এতিয়া যাওঁ এই ছোৱালীজনী যে আৰু দেই এইবোৰ কথা সেই দৰা আগত নকলেই হ'ল আৰু দেই বিয়াই ভাগিব কিন্তু এইবোৰ কথা দৰা আগত ক'লে কেলেনো এনেকুৱা হ'ল জানো ছোৱালীজনী
গম পোৱা নাই এই যেতিয়া কি বিয়া চিয়া নহ'ব তেতিয়া গম পাব বিয়া নোহোৱা কিছুমান মানুহ আছে মোৰ দেখিলে ভয়হে লাগে এনেকুৱা অৱস্থা হয় বুলি মানে সদায় সেই সময় থাকোঁতে বিয়াখন পাতিব লাগে পিছত সময় কৰি থাকিলে কান্দি থাকিও লাভ নাই আৰু সেইটো কাৰণে সময় থাকোঁতে নিজৰ মানুহে কাম বিয়া পতা এইবোৰ কাম কৰিব লাগে তেতিয়া বুঢ়ী হৈ গ'লে গম পাব আমিওতো নাথাকোঁ সদায় তাৰ লগত কেলৈ বুজি নাপায় বাৰু ছোৱালীজনীয়ে নিগুটি মোবাইলটো জীৱন নহয় জীৱনটো মানুহৰ বহুত ডাঙৰ কেলৈনো জানো মোবাইলৰ পৃথিৱীখনত সোমাই থাকে বাস্তৱ জগতখনলৈ আহিব লাগে মানুহ মোবাইলখনেই প্ৰকৃত সত্য জগত নহয়তো বাস্তৱ জগতত মানুহ চাব লাগে চকুকেইটা উলিয়াই পৰিৱেশটো নিজৰ সেই জীৱনটো তেনেকৈ হ'লেতো দিগদাৰী হ'ব ন বয়স গুচি গ'লে বয়স থাকোঁতে বিয়া বাৰু মানে কৰিব লাগে হেল্ল' বন্ধুসকল ভালনে আপোনালোকৰ আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কোনোবা আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব তেতিয়া আগন্তুক দিনৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব বন্ধুসকল আপোনালোকে চিন্তা কৰিব নালাগে আজিৰ ভিডিঅ'টোৰ পাছৰ খণ্ডটো আপোনালোকে অতি সোনকালে চাবলৈ পাব